হেল্ল' বন্ধুসকল, মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক SSC CHSL বিষয়ে ক'ম। চাওক, SSC CHSL পোষ্ট ওলাইছে 3712টা। ইয়াতে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। তো চাওক, ইফালে ইয়াৰে কি পোষ্ট আছে। ইয়াতে পোষ্ট আছে লোৱাৰ ডিভিজনেল ক্লাৰ্ক অথবা জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, আৰু আছে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ DEO, আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে। চাওক, আপোনালোকৰ ভেকেঞ্চি আছে 3712টা, আৰু এইফালে আপোনালোকে পে' লেভেলটো চাই ল'ব পাৰে। তাৰপিছত চাওক, এজ লিমিটখিনি হ'ল আপোনালোকে 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। 1/8/2024 মতে চাওক, 1/8/2024 ভিতৰত আপোনালোকে যদি 18 বছৰৰ বেছি আৰু 27 বছৰৰ পৰা কম হয়, তেনেহ'লে আপোনালোকে এই পষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। চাওক, আপোনালোকে 2/8/1997 চনৰ মানে কি আগতে জন্মগ্ৰহণ হ'ব লাগিব, আৰু 1/8/2006 চনৰ পাছত জন্মগ্ৰহণ হোৱা হ'ব লাগিব। আৰু এইফালে অলপ এজ ৰিলেক্সেশ্যন দিয়া আছে। SC ST ৰ কাৰণে 5 বছৰ, OBC ৰ কাৰণে 3 বছৰ, PWD ৰ কাৰণে 10 বছৰ, আৰু PWD OBC ৰ কাৰণে 13 বছৰ, আৰু PWD SC ST ৰ কাৰণে 15 বছৰ, আৰু ESM ৰ কাৰণে 3 বছৰ। ঠিক আছে। চাওক, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি হ'ল আপোনালোকৰ যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, এইটো কি আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, আৰু ইয়াৰ লগতে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, আৰু মেথছ ছাবজেক্টটো থাকিব লাগিব। তাৰপিছত যিটো LDC আছে, LDC JSA আৰু DEO মানে ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াৰ কাৰণে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। ঠিক আছে, অনলি 12 পাছ, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। চাওক, এইফালে কিমান এপ্লিকেশ্যন ফিজটোৰ বিষয়ে। SC ST ৰ কাৰণে নীল, SC ST, তাৰপিছত এক্স ছাৰ্ভিচমেন আৰু ওৱামেনৰ কাৰণে নীল, মানে 1 টকা নালাগে। তাৰপিছত UR মানে আনৰিজাৰ্ভ কেটেগৰী আৰু জেনেৰেল, আৰু এইফালে OBC ৰ কাৰণে 100 টকা লাগিব, আপোনালোকে পে' কৰিব লাগিব। ঠিক আছে। তাৰপিছত আপোনালোকে জানক, মই ডেছক্ৰিপশ্যনত ভিডিঅ'ত লিংক দি দিছোঁ, আপোনালোকে তাৰ পৰা তাতে ক্লিক কৰি আপোনালোকে ইয়াৰে আপোনাৰ নিজৰ মোবাইলতে আপুনি এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকে কম্পিউটাৰ দোকানত গ'লেও এপ্লাই কৰিব পাৰিব। চাওক, ষ্টাৰ্টিং ডেট ইয়াৰ ষ্টাৰ্ট হৈছে 8 এপ্ৰিল তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈছে 7 মে তাৰিখ। ঠিক আছে। তাৰপিছত ইয়াৰ যিটো এক্সাম হ'ব, এক্সামটো কি জুনত হ'ব। ঠিক আছে, জুন 2024। তাৰপিছত ইয়াতে আপোনালোকক মই ডেছক্ৰিপশ্যনত মই আপোনালোকক লিংক দি দিছোঁ, আপোনালোকে তাৰ পৰা ৰেজিষ্টাৰ কৰি লগ ইন কৰি এপ্লাই কৰিব পাৰিব। তাৰপিছত চাওক, ইয়াতে কম্পিউটাৰ বেছড এক্সাম হ'ব। ফাৰ্ষ্টত 2টা এক্সাম হ'ব ইয়াতে, Tier 1 আৰু Tier 2। তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব, তাৰপিছত আপোনালোকে ফাইনেল মেৰিট লিষ্ট হৈ যাব। চাওক, আপোনালোকৰ 200 মাৰ্কৰ পৰীক্ষা হ'ব। 100টা কুৱেশ্যন থাকিব, এটা 2 নম্বৰ কৰি, আৰু ইয়াতে 0.50 নিগেটিভ মাৰ্কিং আছে। তাৰমানে কি, তাৰমানে হ'ল 2টা কুৱেশ্যন ভুল হ'লে 1 নম্বৰ কটা যাব। 60 মিনিট পাব আপোনালোকে 100টা কুৱেশ্যন কৰিবৰ কাৰণে। চাওক, এক্সাম চেণ্টাৰবোৰ হ'ল ইটানগৰ আছে, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, ইম্ফল, উখৰুল, ইফালে শ্বিলং, আইজৱাল, ডিমাপুৰ, কহিমা, আগৰতলা, এইবোৰ হ'ল এক্সাম চেণ্টাৰ। তাৰপিছত চিলেবাছ দিয়া আছে Tier 1 কাৰণে চিলেবাছখিনি চাওক। ইংলিছৰ পৰা আহিব 25টা কুৱেশ্যন, 50 মাৰ্ক থাকিব। জেনেৰেল ইণ্টেলিজেঞ্চ অৰ্থাৎ ৰিজনিঙৰ পৰা 25টা কুৱেশ্যন, 50 নম্বৰ। মেথছৰ পৰা আহিব 25টা কুৱেশ্যন, 50 নম্বৰ। ইফালে জেনেৰেল এৱাৰনেছ অথবা GK 25টা কুৱেশ্যন আহিব, 50 নম্বৰ। টোটেল 100টা কুৱেশ্যন, 200 নম্বৰ। যিবিলাক কেণ্ডিডেটে CHSL-ত Tier 1ত কোৱালিফাই কৰিব, সিহঁতক Tier 2 এক্সামটো দিব। তাৰপিছত Tier 2 এক্সামটো পাছ কৰাৰ পিছত তেখেতক স্কিল টেষ্ট অথবা টাইপিং টেষ্টত লৈ মাতিব। তাৰপিছতে ফাইনেল মেৰিট লিষ্ট হ'ব। এই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোক লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।